Friends, good morning. Aru aji is next day. Idia mugsuk dhui ahilo. Aru mugsuk dhuite brush korilo. Idia jam breakfast koribole. Bhabichu ratipor pora video to arambho koru. Jeto আপোনালোকক কৈছো মই ইয়াত থকা গোটেকেদিন মানে ভিডিও বনাম আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু হেতু কাৰণে ৰাতিপুৱাৰ পৰা এতিয়া আৰম্ভ কৰিলো আৰু এতিয়া উঠি ব্ৰেকফাষ্ট কৰিবলৈ যাও ব্ৰেকফাষ্ট কৰি মেলি আহি উলাবৰে হ'ব যেটো উলাই যাব লাগিব এতিয়া 9টা বজো হৈছে আৰু উঠিলো যা উঠি এতিয়া গা ধোৱা নাই ব্ৰেকফাষ্ট কৰি মেলি আহি গা ধুম কাৰণ তেতিয়া আৰু ফ্ৰী হৈ বলে উলাই যাব পাৰিম মুখুক জলো তো বলক তেনেহলে ব্ৰেকফাষ্ট কিবা আছে গমো নাব খাব পৰা হয় নে নহয় ঠিক আছে বাৰু ব্ৰেকফাষ্ট কৰিবলৈ আহো ব্ৰেকফাষ্ট ভিউ এবাৰ চোৱা এইটো ভিউটো লাগে हाँ डोसा पूरा आलू Good morning, sir. Hi, Good morning. क्या ट्रांसपोर्ट में भेजा बोलिए तो गाड़ी अभी बोल रहा है मैं पूनगिया सीधा पठार में है गाड़ी 2 बजे पहुंचेगा আৰু আমি এতিয়া যাব ওলালো গটেবিলাকে আজি সাইটসিন হ'ব মানে লোকেল যেখিনি প্লেস আছে চাব লগা এই লোকেল প্লেসখিনি দেখাব আজি আৰু এতিয়া আমি গৈ আছো আৰু ইয়াতে এটা কি ৰাস্তাবিলাক বহুত বেছি ধুনিয়া ক্যামেৰাত কিমান ধৰিব পাৰি নোৱাৰি নাজানো কিন্তু অৰিজিনালি ৰাস্তাবিলাকে মানে এনেকে চাই যাব পাৰি মানে ধুনিয়া পাৰৰ মাজে মানে বহুত বেছি ভাল লাগে আৰু এতিয়া আমি ফাৰ্স্ট গৈ আছো এটা মনেষ্ট্ৰীলৈ এইটো মনেষ্ট্ৰীটো হৈছে এইটো আৰু মনেষ্ট্ৰী মানে হৈছে যে বুদ্ধ ধৰ্মৰ মন্দিৰ আৰু বুদ্ধদেৱৰ মন্দিৰ ইয়াতে বুদ্ধ ধৰ্মৰ লোকসকল আহে আৰু যোনবিলাক মানে টুৰিষ্ট আহে যেনেকৈ আমি গৈছো বা বেলেগ মানুহবিলাক আহে তেতিয়া মনেষ্ট্ৰীবিলাক চাবলৈ যায় আৰু বহুত ধুনীয়া হয় মনেষ্ট্ৰীটো আৰু ইয়াতে এইটো দেখিছেনে এইটো যেনেকৈ আমাৰ মন্দিৰত গ'লে তিলিঙা বজাব লাগে ইয়াতে এইটো মনেষ্ট্ৰীত এইটো ঘূৰাব লাগে সিহঁতৰ ধৰ্মমতে কিবা লিখা থাকে কি লিখা থাকে আমি পঢ়িব নাজানো বাৰু হলেও সকলে ঘূৰাইছে আৰু এটো ঘূৰালে নিয়ম ভাল বুলি কয় হেতু কাৰণে আমি ঘূৰালো আৰু এতিয়া আমি মনেষ্ট্ৰীৰ পৰা ওলালো তাৰ পৰা ওলাই মিলি আৰু এতিয়া আমি দোকান তাতে দোকানো আছে মানে সাইডত এনেকে দোকানবিলাক আৰু এয়া আমি দোকানলৈ সোমাইছে এখন ষ্টেচনাৰী দোকান তাত গহনা আৰু তেনেকুৱা কি কাপোৰো অকমান পায় হেটো ট্ৰেডিশনেল গহনা পায় এয়া আমি গহনা চাই আছো গটেবিলাকে কেনেকুৱা কি তাৰ পিছত আমি এখন তাৰ লগতে আৰু কেফে এখন আছে তালে আহিলো যেহেতু গেংটক আহিছো হয় না আৰু ইয়াৰ মেগীটো খাবই লাগিব আমি মেগী খাব ললো আৰু এতিয়া আমি গৈ আছো এটা ওয়াটাৰফল চাবলে
बोला ऊपर में टिकट वहाँ पे এবারে সোয়া তাৰপিছত তাতে ফ্ৰুটছৰ ফুচকা তেনেকুৱা মানে দোকানবিলাক দিয়ে আমি ফ্ৰুটছ পানীপুৰি চব খাইছোঁ অলপ কাৰণ আৰু পানীপুৰি দেখিলে থাকিব নোৱাৰিও আৰু তাৰপিছত আমি এতিয়া গৈ আছোঁ বেলেগ এটা মনেষ্ট্ৰীলৈ মানে সেইটো কয় আৰু ইয়াৰে বহুত ডাঙৰ মনেষ্ট্ৰী হয় এতিয়া তালৈ গৈ আছোঁ আমি আৰু তাৰপিছত আমি আহিলোঁ এটা ভিউ পইণ্টলৈ এইটো ভিউ পইণ্টৰ পৰা মানে কাঞ্চনজংঘা দেখা পায় আৰু মই বাৰু জুম আমি মানে কেমেৰাত সিমান ফুটি নুঠে হ'লেও মানে মই জুম কৰি অকণমান দেখাম এয়া বগা বগা পাহাৰখন দেখিছেনে একদম বগা একদম ওপৰত একদম বগাখন সেইখনকে কাঞ্চনজংঘা বুলি কয় এইখন পাহাৰক আৰু সকলোৱে জানে চাগে কাঞ্চনজংঘা আৰু সেয়াই সেইটো ভিউ পইণ্টৰ পৰা সেইটো চাব পাৰি তাৰপিছত আমি সেইটো ভিউ পইণ্টৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ গণেশটকলৈ আৰু আমি গণেশটক আহি পালোঁহি আৰু ইয়াৰে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে মই ওপৰলৈ উঠাখিনি অকণমান ভিডিঅ' কৰিলোঁ তাত ভিতৰত ভিডিঅ' কৰিব মানে চবতে কিছুমানৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে এইবিলাক ৰুলছ থাকে আৰু আমি তাৰ পৰা ওলাই এতিয়া হনুমানটক গৈ আছোঁ সেইটো বহুত ওপৰলৈ উঠিব লাগে এতিয়া আমি গৈ আছোঁ উঠি পেলাই আৰু আমি হনুমানটক আহি পালোঁহি আৰু ইয়াৰো ভিতৰত গৈ ভিডিঅ' কৰিব নিদিয়ে সেইটো কাৰণে মই বাহিৰত চাৰিওফালৰ পৰিৱেশটোৱে এবাৰ ভিডিঅ' কৰিছোঁ বহুত ধুনীয়া পৰিৱেশ হয় আৰু বহুত শান্তিপূৰ্ণ পৰিৱেশ গৈ পেলাই তাত মানে 2-3 ঘণ্টা আপুনি বহি থাকিব পাৰিব ইমানেই বেছি ভাল লাগে ভিডিঅ' কৰা নাই মানে সেইখিনি লাষ্ট ভিডিঅ' কৰিলোঁ আমি হনুমানটকত তাৰপিছত মই এনেকুৱা মানে গা কিবা লাগি যে ভাগৰ লাগি গৈছে তাৰপিছত আহি ভাত চাত খালোঁ এইবিলাক একো ভিডিঅ' নকৰিলোঁ কিমান আৰু খুৱাই থাকে খাই মেলি মই অকণমান শুই গ'লোঁ আৰু চবে ৰৌপৱে উঠিবলৈ গ'ল মই ইয়াৰ আগৰ পৰা উঠিলোঁ কাৰণে মই নাযাওঁ মই শুই যাওঁ অকণমান এতিয়া শুই মেলি উঠিলোঁ অকণমান শুলোঁ এনেই অকণমান আৰু এতিয়া যাওঁ কি MG মাৰ্কেটলৈ অলপ বজাৰ কৰিবলৈ যিহেতু কালি নথুলা যাম তাৰপিছত আমাৰ কালি লাষ্ট ডে আৰু তাৰপিছত আমি পৰহি ঘৰে যাম সেইটো কাৰণে আমি মানে MG মাৰ্কেট যাম আৰু যোৱাকালিৰ ভিডিঅ'টোত অকণমান আপোনালোকৰ MG মাৰ্কেটখন দেখাইছিলোঁ তেতিয়া দোকান চোকান চব বন্ধ হৈ আছিলে যিহেতু আমি ৰাতি এনেই অকণমান খোজকাঢ়িবলৈহে গৈছিলোঁ তো সেইকাৰণে এতিয়া আমাৰ যিহেতু MG মাৰ্কেটৰ লগতে হোটেলখন
আমি খোজকাঢ়ি এতিয়া ওলাই যায় বজাৰ পাতি কৰিম এতিয়া আপোনালোকক ভালদৰে দেখাম আৰু সকলোৱে কয় MG মাৰ্কেট বহুত ধুনীয়া অকণমান মানে ফৰেইনৰ লুক এটা আছে তাত গাড়ী নিব নোৱাৰি অকল খোজকাঢ়িয়ে চব কৰিব লাগে যেটো হোটেলখনো লগতে সেইটো কাৰণে আৰু চাগে বহুতেতো আহে গেংটকলে তেতিয়া MG মাৰ্কেটত আহে আৰু যোনে অহা নাই তাক সেইবিলাকে চাই ভাল পাব আৰু এই দেখাম বাৰু এতিয়া মই ওলাই মেলি উঠিবলৈ মনত নাছিলে ফোন কৰিছে মানে লগৰবিলাকে আৰু যে বোলা আমি ৰৌপৰ পৰা আহিলোঁ এতিয়া MG মাৰ্কেট যাওঁ বোলা ফুল এনাৰ্জিত আছে ময়ে এনেকুৱা মানে টোপনি মেইন মোৰ য'তেই নহওক তো এতিয়া ওলাই লওঁ তাৰপিছত যাম এতিয়া আমি যাব ওলাইছে MG মাৰ্কেট চোৱা ইফালে এন্ধাৰ আহিছে বহুত লিফ্ট খুলিলে এতিয়াহে পোহৰ আহিছে मिनी शॉप में देखो चाइना मार्केट चाइना ना जापान में को जापान में क्या हम घुमाओ पड़ी यार पुलिस कोहते पाइ লৈ ল क्या लो जोड़ा तो আছে মোৰ ভন্টিয়ে তাপা কিনি আনে গুৱাহাটীত আছে গুৱাহাটীৰ আমাৰ আগৰ এনেকুৱা এটা হেৰি মোৰ ছোৱালী কিনি দিছো মই এই এলিফেন্ট এইটো কালাৰ ঠিক আছে কালাৰ কথা নাই এইটো বেছি ভাল লাগিছিলে বেবিৰ কাৰণে কি ললা এইবিলাক সেইটো হাই ফ্ৰেণ্ডছ আৰু আমি এতিয়া বজাৰৰ পৰা আহিলোঁ মানে বজাৰৰ পৰা আহি একেলগে খায়ো আহিলোঁ ওপৰতে হোটেলৰ চিলি ফিছ ইভিনিং স্নেকত চিলি ফিছ খালোঁ আজি তাৰপিছত চিকেন পকৰা তেনেকৈ ক'ল্ড ড্ৰিংকছ তেনেকৈ খাই মেলি আহি এতিয়া ৰুমত আহিলোঁ কাৰণ ঢেৰ পেকিং আছে আহোঁতেতো 2টা বেগ আমি আনিছিলোঁ এতিয়া বজাৰ কৰিলোঁ আৰু কি বজাৰ কৰিলোঁ মই একেবাৰে ঘৰত গৈ ভালদৰে দেখামগৈ কাৰণ এতিয়া মই পেকিং কৰি বজাৰ দেখাব পৰা অৱস্থাত নাই মানে সেইটো কাৰণে আৰু এতিয়া একদম ভাগৰ লাগিছে গোটেই ৰুমটো কাপোৰ কৰি থৈ দিছোঁ আৰু কাৰণ এই দুদিন কাপোৰ পিন্ধিছোঁ সোমাইছোঁ মই ভাবিছোঁ আজি পেকিং কৰিম কাৰণ কালিতো আমি নথলা গ'লে কালি দিনটো একো টাইম নহ'ব ৰাতি হ'বগৈ আৰু নেক্সট ডে যাবই লাগিব ৰাতিপুৱা টাইম নিমিলিব আৰু কালি আহি মেলি বহুত ভাগৰ লাগিব সেইকাৰণে ভাবিছোঁ আজি এতিয়া পেকিং কৰি থৈ দিম এতিয়া সেইটো কাৰণে পেকিংখিনি কৰোঁ তাৰপিছত আৰু ডিনাৰ কৰিবলৈ হ'ব টোপনিও ধৰিছে মোৰ ইমান টোপনি হৈছে কিয় নাজানো আজি এও কৈছে যে কি তোমাৰ ইমান টোপনি হৈছে এইবাৰ ফুৰিব আহিও মানে কিয় ইমান টোপনি হৈছে নাজানো ৰাতি পৰাৰ লগে লগে টোপনি আহে দিনতো টোপনি মোৰ আগৰ পৰাই টোপনি বেছি হ'লেও মানে এতিয়া বেছি হৈছে টোপনি সেইকাৰণে চাগে শকত হৈ গৈ আছোঁ দিনক দিনে আৰু এয়াই এতিয়া কাপোৰ চাপোৰ পেকিং কৰি লওঁ তাৰপিছত আৰু ডিনাৰটো কৰি আহিমগৈ আৰু এতিয়া আমি কৰিব আহিছোঁ ডিনাৰত আজি জিৰা ৰাইচ ভেজ তাৰপিছত মানে বাটাৰ চিকেন আৰু তেনেকৈ কিবা ফ্ৰুট চালাড দাল চব্জি পনীৰ এইবিলাক আছিলে আৰু ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ তাৰপিছত একো বিশেষ ভিডিঅ' কৰা নহ'ল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বাই